Hello students, মই প্ৰসেনজিৎ sir, সকলোকে সালাম জনাইছো এটা নতুন ভিডিঅলৈ। আজি তোমালোকৰ আমি মানসিক দক্ষতাৰ কিছুমান প্ৰশ্ন চাম। তোমালোকৰ নবোদয় বাছনি পৰীক্ষাত আহা মানসিক দক্ষতাৰ প্ৰশ্ন তোমালোকৰ অসমীয়া মিডিয়ামে হোৱা, তুমি ইংলিশ মিডিয়ামে হোৱা, তুমি বড়ো মিডিয়ামে হোৱা, তুমি হিন্দী মিডিয়ামে হোৱা বা তুমি বেংগলী মিডিয়ামে হোৱা। তোমাৰ যিয়ে মিডিয়াম নহওক কিয় যদি অসমীয়াটো বুজি পোৱা ভিডিঅটো চাব পাৰিবা ভালকে, ওকে? So বিশেষকৈ আমি তোমালোকৰ এই যিখিনি কোৱেশ্চন আছে এই কোৱেশ্চনখিনি আমি আজি চাব চেষ্টা কৰিম, ঠিক আছে? এই কোৱেশ্চনখিনি তোমালোকৰ এটা ইম্পৰ্টেন্ট ভাগ মানসিক দক্ষতা মেণ্টেল এবিলিটি তোমালোকৰ যিটো তোমালোকৰ আইনা বা দাপোন বা মিৰৰ বুলি কোৱা যায়, ঠিক আছে? সেই ভাগটো আমি আজি প্ৰশ্নখিনি কোৱেশ্চনখিনি চাম। কেনেকুৱা টাইপত আহিব, এনেকুৱা কি হ'ব, কি ধৰণে তোমালোকে চাব লাগিব, কোনটো দিশত তোমালোকে চালে আনসাৰখিনি কৰিব পাৰিবা, ওকে? এতিয়া এটা ইম্পৰ্টেন্ট কথা ক'ব গৈ আছো তোমালোকক, যিহেতু পৰীক্ষাৰ তোমালোকৰ ডেট পালেহি। ডেট ক'ব গ'লে তোমালোকৰ নবোদয় বাছনি পৰীক্ষা 13 ডিচেম্বৰত আছে, ঠিক আছে? 13 ডিচেম্বৰত তোমালোকৰ নবোদয় বাছনি পৰীক্ষা আছে। একদম বেছি দিন নাই, মাজত তোমালোকৰ আৰু 4 মাহ আছে, ঠিক আছে? মাজত 4 মাহ আছে। যদি এতিয়ালৈও তোমালোকৰ আমাৰ ক্লাছ লমকে ভাবি আছা, ক্লাছ কৰিমকে, যোৱা মাহত ছাৰ মোৰ অলপমান পইচাৰ প্ৰব্লেম আছে, কোনবা যদি আপোনালোকে মোক বহুতে কৈছিলে যে মই পিছৰ মাহত জইন কৰিম, কাৰণ আমাৰ মানে দিন কমি যোৱাৰ লগে লগে ফিজটো কমি গৈ থাকে। যদি আমাৰ এটা ফিজ থাকে জুলাই মাহত আৰু সেইটো অলপমান কমি যায় আগষ্ট মাহত, আকৌ অলপমান কমি যাব ছেপ্টেম্বৰ মাহত, আকৌ অলপমান কমি যাব অক্টোবৰ মাহত। কাৰণ এতিয়া আগষ্টৰ পৰা 4 মাহ আছে, ছেপ্টেম্বৰৰ পৰা 3 মাহ থাকিব, অক্টোবৰৰ পৰা 2 মাহ থাকিব, সেই তেনেকৈ আমাৰ দিনবিলাক কমি গৈ থাকিবগে, ঠিক আছে? তো এতিয়া আমি যদি কওঁ আমাৰ অনলাইন ক্লাছ অহা 5 আগষ্টৰ পৰা আৰম্ভ হ'ব গৈ আছে। 5 আগষ্টৰ পৰা ক্লাছ আৰম্ভ হ'ব গৈ আছে। যিসকল উৎসুক ছাত্ৰ ছাত্ৰী আছে তো তোমালোকে এই নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰিব পাৰিবা, ঠিক আছে? হোৱাটছএপত মেছেজ কৰিবা ৰাতি 12টা বজাত, 1টা বজাত, 2টা বজাত, 3টা বজাত, 4টা বজাত, যেটাতে কৰা দিনত ৰাতিপুৱা যেতিয়া কৰা। আৰু এই নাম্বাৰটোত ফোন কৰিব পাৰিবা তোমালোকে, ঠিক আছে? এই নাম্বাৰটো ফোন কৰিব পাৰিবা, ভালকৈ লিখি লোৱা নাম্বাৰকেইটা। এই নাম্বাৰটো ফোন কৰিব পাৰিবা। খালি ফোনটো কৰিলে চাবা যে তোমালোকে দিনৰ 10টা বজাৰ পৰা তোমালোকে 1টা মান বজালৈ ফোন কৰিছা, আৰু এইফালে আবেলি তোমালোকে 4টা মান বা 5টা মান বজাৰ পৰা ৰাতি 9টা মান বজালৈ ফোন কৰিছা, ঠিক আছে? এই সময়কেইটা সীমাৰ ভিতৰত তোমালোকে ফোনটো কৰিবা, ঠিক আছে? আমাৰ এটা সিস্টেম থাকে, এটা মানুহখিনি আমাৰ বহা বা ফোন উঠোৱা এটা সিস্টেম থাকে। এই সময়সীমাৰ ভিতৰত তোমালোকে ফোনটো কৰিলে কৰিব পাৰিবা, ওকে? বাকি ক্লাছৰ বাবে তোমালোকৰ বিশেষকৈ কৈছো হা। আৰু যিসকলে ক্লাছ কৰি আছে, কোনোবা যদি চাই আছে, তোমালোকৰটো ক্লাছ চলিয়ে থাকিব পৰীক্ষা আগলৈকে। আৰু তোমালোকৰ ক্লাছটো এতিয়া 5 আগষ্টৰ পৰা আমাৰ অসমীয়া মিডিয়ামৰ কাৰণেও আৰম্ভ হ'ব, আৰু কোনোবা যদি ইংলিছ মিডিয়াম আছে, ইংলিছ মিডিয়ামৰ কাৰণেও 5 আগষ্টৰ পৰা ক্লাছটো আৰম্ভ হ'ব, ঠিক আছে? 5 আগষ্টৰ পৰা আমাৰ অসমীয়া মিডিয়ামৰো ক্লাছ আৰম্ভ হ'ব, আৰু ইংলিছ মিডিয়ামৰ কাৰণেও আমাৰ 5 আগষ্টৰ পৰা ক্লাছ আৰম্ভ হ'ব আমাৰ, ঠিক আছে? সেইখিনি বস্তু তোমালোকে আমাৰ লগত জইন কৰিব পাৰিবা যদি তোমালোকে JNV এন্ট্ৰেন্সটো ক্ৰেক কৰিব বিচাৰা, ওকে? এতিয়া আমি আহোঁ মেইন কথাটোত যে ছাৰ আমি আজি কি পঢ়িব গৈ আছোঁ। আমি আজি তোমালোকৰ এই মানসিক দক্ষতাৰ এই ভাগটো মেণ্টেল এবিলিটি এই পাৰ্টটো চাব গৈ আছোঁ, ঠিক আছে? এইটো তোমালোকৰ কি কোৱা যায় জানা? মই অলপমান জুম কৰি দিম তোমালোকক। এইটো তোমালোকৰ মিৰৰ বা আইনা বা দাপোন তেনেকুৱা ভাগ কোৱা যায় তোমালোকৰ, ঠিক আছে? এইটো তোমালোকৰ আইনা বা মিৰৰ বা দাপোন তোমালোকৰ এইটো বুলি ভাগ বুলি কোৱা যায়, ঠিক আছে? তো এতিয়া কি হয়, আইনাখনত আমাৰ কি হয়, সোঁ হাতটো যদি মই এনেকৈ দাঙি দিছোঁ কি হ'ব, বাওঁ হাত নিচিনা দেখি। সোঁ হাতখন মই এনেকৈ দাঙিছোঁ, এইখন এনেকৈ বাওঁ হাত নিচিনা দেখি তোমাৰ হয়নে? চোৱা এইটো, ঠিক আছে? সেই বস্তুটো আমি বুজিব লাগিব যে সোঁফালটো বাওঁফাল দেখা যায়, বাওঁফালটো সোঁফাল দেখা যায়, উল্টা কৰি পেলাই দেখা যায় তোমাৰ ইয়াত, ঠিক আছে? আমাৰ কি দেখা যায়, উল্টা কৰি পেলাই বস্তুটো দেখা যায়, সোঁফালটো বাওঁফাল আৰু বাওঁফালটো সোঁফাল হিচাপে তোমালোকৰ দেখা যায় বস্তুটো, ঠিক আছে? এই সিস্টেমত আমি বস্তুটো চাব লাগিব, ওকে? এতিয়া তোমালোকৰ যদি ইয়াত এই XY লাইনডাল যে তোমালোকৰ দিছে, এই XY লাইনডাল মানে কি বুজাইছে চোৱা। এই XY লাইনডাল মানে কি বুজাইছে চোৱা। এই XY লাইনডালে তোমালোকক বুজাইছে, মই আৰু জুম কৰি দিছোঁ দেই, আৰু জুম কৰি দিছোঁ। যোনে চাই মই দেখি পোৱা নাই, ভালকৈ চাই লোৱা। মই আৰু অলপমান জুম কৰি ডাঙৰকৈ দেখাব চেষ্টা কৰিছোঁ তোমাক, ঠিক আছে? ওকে, এতিয়া ফটাফট একদম ডাঙৰকৈ দেখি গৈছা, চকু ডাঙৰ কৰি পেলাই চাই দিয়া।
এইটো তোমালোকৰ XY লাইনডালে তোমালোকক বুজাইছে যে আইনাখন দাপোনখন মিৰৰখন তোমালোকৰ ঠিক আছে আইনাখন দাপোনখন মিৰৰখন তুমি যি ক'ব বিচাৰা এই XY লাইন গিটাই সেই বস্তুটো তোমাৰ বুজাইছে ইয়াত আইনাখন মানে তোমাৰ মিৰৰখন যিখন আইনা আছে সেইখন তোমাৰ ঠিক আছে এই আইনাখন তোমাৰ ইয়াত বুজাইছে এতিয়া তোমাৰ কি কৰিব লাগিব এতিয়া তুমি কি কৰিবা এতিয়া তোমাৰ দেখিছা এইটো হিচাপতে এই আইনাখনৰ হিচাপতে তোমাৰ কি হ'ব তুমি বস্তুটো চাব লাগিব এতিয়া আমি চাম যে এই কোৱেশ্চনটো কি আছে এই কোৱেশ্চনটোৰ বক্সটো আছে এনেকৈ বক্সটো লগত এনেকৈ কৰি আজডাল আছে দেখিছানে বক্সটো লগত এনেকৈ কৰি আজডাল আছে ঠিক আছে বক্সটোৰ লগতে আজডাল আছে এই বস্তুটো যেতিয়া ইফালে যাব এইটো যদি মই ইয়াত এনেকৈ থাকে আইনাখনৰ কি দেখিব এনেকৈ দেখিব মোৰ এই বস্তুটো যদি ইয়াত এনেকৈ আছে আইনাখনৰ মোৰ এনেকৈ দেখিব হাতখন দেখিলানে হাতখন যদি মোৰ ইয়াত এনেকৈ আছে আইনাখনৰ মোৰ কি দেখিব হাতখন এনেকৈ দেখিব তোমাৰ হা সেইটো বস্তু তোমাৰ ইয়াত এতিয়া আমি যদি ইয়াত চাই দিওঁ এনেকুৱা টাইপত বস্তুটো এইটো যদি মই এনেকৈ ইয়াত চাই দিওঁ তোমাৰ কি হৈ যাব এই XY লাইনডাল এনেকৈ থাকিলে এতিয়া এই বক্সটো যদি মই ইয়াত এনেকৈ কৰি এনেকৈ চাই দিলোঁ এইডাল আজডাল যে এনেকৈ গ'ল এই আজডাল তোমাৰ এনেকৈ যাব আৰু এইডাল কি হ'ব এই বক্সডাল এনেকুৱা টাইপত হ'ব আৰু এইডাল এনেকৈ আহিব এইটো এনেকৈ যাব আৰু কলাখিনি এইখিনি জেগাত হ'ব এইটোৰ হিচাপত আমাৰ আনচাৰটো কি হ'ব কমেণ্ট কৰি মোক জনোৱা এবাৰ মই আনচাৰটো নকওঁ 1 2 3 4 5 कमेंट কৰিলানে কৈ আছো মই এতিয়া आंसर हो गया ए आंसर क्या निकल गया आंसर ए निकल गया हम लोग का हमारा आंसर की उला गल हमारा आंसर ए उला गल हां ए उला गल के ठीक আছে ओके এটো তোমালোকৰ এতিয়া আমি এটো চালো নেক্সট আমি এতিয়া এই কোৱেশ্চনটো চাম একেটাই বস্তু এটো বস্তু ইয়াত xy ডাল দেখিলা না xy ডাল দেখিলা xy লাইনডাল দেখিলা এটো ইয়াত আহিলে এই বস্তুটো যদি মই ইফালে যেতিয়া যাম কি হ'ব কি হোগা आंसर अभी देखो तुम लोग जल्दी जल्दी से देखो এই বস্তুটো মই বক্সটো এনেকৈ আহিলে এটো এই গোলটো এনেকুৱাকৈ থাকিব এই লাইনডাল যে দেখিছা এই লাইনডাল এইফালে যাব তোমাৰ এই লাইনডাল তোমাৰ কি হ'ব এইফালে যাব তোমাৰ তাৰ পিছত এই যেটো গোল যে আছে এই গোলটো তোমাৰ কি হ'ব এইখিনিত হ'ব এটা এইখিনিত আৰু এনেকৈ এটো ইফালে হ'ব তোমাৰ এটো এনেকৈ এই ভিতৰ ফালে হ'ব তোমাৰ ঠিক আছে ভিতৰ ফালে এই কলাটো ভিতৰ ফালে হ'ব তোমাৰ মোক আনসাৰটো কোৱাই দে আনসাৰটো কি হ'ব কোৱা 1 2 3 4 5 কমেন্ট কৰিলা ओके মই आंसर কৈ আছো দিয়া आंसर बी হ'ব তোমাৰ ঠিক আছে সোৱা ভালকে বা आंसर क्या हो जाएगा आंसर बी हो जाएगा दे आंसर क्या हो जाएगा आंसर बी हो जाएगा ঠিক আছে আৰু এতিয়া তোমালোকক মই এটা কথা কৈ দিছো যে তোমালোকৰ যেটো ফৰ্ম ফিলআপ নবোদয় বাছনি তোমালোকৰ পৰীক্ষাৰ তোমালোকৰ যেটো ফৰ্ম ফিলআপৰ ডেটটো তোমালোকৰ বঢ়াই দিয়া গৈছে ঠিক আছে ফৰ্ম ফিলআপৰ ডেটটো বঢ়াই দিয়া গৈছে যি সকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিলআপ কৰা নাই বা তোমালোকৰ কোনবা যদি ঘৰৰ ওচৰত লৰা ছোৱালী আছে ঘৰৰ ওচৰত যদি তোমালোকৰ কিবা কোনবা যদি লৰা ছোৱালী আছে ঠিক আছে তো তোমালোকৰ ঘৰৰ ওচৰত যদি তোমালোকৰ কোনবা লৰা ছোৱালী আছে তোমালোকে কৈ দিবা ঠিক আছে তোমালোকে কৈ দিবা তোমালোকে কৈ দিবা ঘৰৰ ওচৰত যদি তোমালোকৰ কোনবা লৰা ছোৱালী আছে ক্লাছৰ কাৰণে তোমালোকে জনাই দিবা কি জনাই দিবা ফৰ্ম ফিলআপটো যে আহিলে সেই বিষয়ে তোমালোকে জনাই দিবা ওকে এতিয়া তোমালোকে ইয়াত চোৱা এতিয়া তোমালোকে নেক্সট কোৱেশ্চনটো চাবা যে নেক্সট কোৱেশ্চনটো কি আছে নেক্সট কোৱেশ্চনটো তোমালোকে দেখিছানে ভালকে চোৱা মই এটা ভিডিও দি দিছো যে ফৰ্ম ফিলআপটো কেনেকৈ বহাইছে কেতিয়ালৈকে বহাইছে কি হৈছে কি নাই হোৱা গোটেই ডিটেইলছ কিন্তু তোমালোকক দি দিছো আৰু বিশ্বনাথ ডিস্ট্ৰিক্টৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ কোনবা যদি আছে চৰাইদেউ মাজুলী ডিস্ট্ৰিক্টৰ যদি কোনবা আছে তোমালোকৰ কাৰণে ভাল খবৰ যেহেতু তোমালোকৰ কাৰণে ডিস্ট্ৰিক্টত এখন নবোদয় অহা বছৰৰ পৰা আৰম্ভ হ'ব গৈ আছে কামৰূপ মেট্ৰটো নতুন নবোদয় আৰম্ভ হৈছে তাৰ পিছত এফালে হোজাইটো কথা চলি আছে নতুন নবোদয় আৰম্ভ কৰাৰ তাৰ পিছত এফালে আমাৰ সাউথ সালমাৰাটো মানকাছাৰ
সেইফালেও চলি আছে কথা নতুন নবোদয় বিদ্যালয় স্থাপন কৰা আৰম্ভ কৰাৰ কথা চলি আছে তো তোমালোকৰ কাৰণে ভাল খবৰ আছে অহা বছৰৰ পৰা চাগে নতুন নবোদয়সমূহত তোমালোকে সিট পাব সক্ষম হ'বা সেইকাৰণে অলপমান কষ্ট কৰি ভালকৈ পঢ়া ফৰ্ম ফিল আপটো কৰা যদি কৰা নাই বা কোনোবা যদি আছে জনাই দিবা তেতিয়া তোমালোকৰ অলপ কষ্ট কৰিলে ভালকৈ সিটটো দখল কৰিব পাৰিবা এইটো XY গ'ল এটা মই বক্সটো ইয়াত বনাই দিছোঁ তোমালোকে কিতাপত নাৰাখিবা দেই কিতাপত আঁকি নিদিবা ছাৰে বোলো আকৌ আঁকি দিছে আমিও আঁকি দিওঁ নকৰিবা দেই এইবিলাক নকৰিবা তোমালোকে এতিয়া এইটো দেখিলা এই যেটো দেখিছানে এডাল এইটো ইয়াত যাব তোমাৰ এই ডাঙৰ এইটো আঁচ এই আঁচটো তোমাৰ এনেকৈ ইয়াত যাব তোমাৰ ঠিক আছে এনেকৈ যাব তোমাৰ তাৰপিছত নেক্সট তোমাৰ এইটো ক'ত যাব নেক্সট তোমাৰ এইডাল এনেকৈ যে গ'ল দেখিছা এইডাল এনেকৈ যাব তোমাৰ এইডাল যে এনেকৈ আছে এইডাল এনেকৈ যাব তোমাৰ এনেকুৱা টাইপত আমি ডিজাইন এটা পাম আনসাৰ কি হ'ব 1 2 3 4 5 আনসাৰ কি হ'ব চোৱা ভালকৈ ওকে এটা বস্তু ইয়াত দেখিব পাবা তোমালোকে মই দেখা দিছো চোৱা আনসাৰটো আমাৰ A আৰু C নিচিনা সেম একে একে হৈ আছে A আৰু C দেখিলানে আমাৰ A আৰু C আনসাৰটো একে একে হৈ আছে কিবা না কিবা এটা হলনি আছে কিবা না কিবা এটা দুটা মাজত অলপমান হলেও বেলেগ আছে এবাৰ ভালকে চোৱা এডাল দেখিলা মাজত লাইন ঠিক আছে এডালো হেডালো লাইনডাল গ'ল এফালে এটো গ'ল এটো ইয়েস কি বেলেগ আছে জানানে A আৰু C টো যদি পটককে তোমালোকে চোৱা বহুতে আনসাৰ A ও দি দিবা A বুলি কৈ দিব পাৰা নহয় এই আনসাৰটো নহয় কিয় দেখিলানে এটো ওপৰৰ পৰা আহিছে আমাৰ ইয়াত ওপৰৰ পৰা না আমাৰ ইয়াত তলৰ পৰা আছে দেখিছা আমাৰ ইয়াত কি হৈছে আমাৰ ইয়াত তলৰ পৰা আছে এটো দেখিছানে ওপৰৰ পৰা আছে এখানে A नहीं होगा দে A কিউ नहीं होगा দেখো আচ্ছা এই দুটা বস্তুৰ ভিতৰ ভালকে চোৱা বহুতে A বুলি কৈছা A বুলি ক'ব পাৰা তোমালোকে খালি A নহয় কিয় এই বস্তুটো ভালকে চোৱা দেখিছা ওপৰৰ পৰা আহিছে এটো দেখিছে কৰ পৰা আহিছে আমাৰ আনসাৰ কি হ'ব আনসাৰ আমাৰ C হ'ব দেখিছানে কত তোমাৰ খেলিমেলি লগাই দিব পাৰে পৰীক্ষাত তুমি টেনচনত বুকু ধুম ধুম মাৰি আছে তুমি এতিয়া আৰু আনসাৰ কোনটো কি হ'ব কেনেকে হ'ব ধৰিব নোৱাৰিলে খেলিমেলি হ'ব সেইবাবে কি কৰিবা সেইবাবে তুমি ভালকে চাব লাগিব ভালকে চালেহে তোমাৰ আনসাৰটো ওলাব তো সেইকাৰণে তোমালোকৰ আনসাৰটো আমি কি পালো আনসাৰটো C পাই গলো দেখিলা ওকে নেক্সট কোৱেশ্চনত যাও আমি এতিয়া নেক্সট কোৱেশ্চন চোৱা এতিয়া নেক্সট কোৱেশ্চনটো চোৱা তোমাৰ এতিয়া এই কোৱেশ্চনটো দেখিছানে এই কোৱেশ্চনটো কি আছে XY লাইনডাল যে তুমি ইয়াত দেখিছা ইয়াত তোমাৰ এই এনেকে যে লাইনডাল গল মাজেদি ঠিক আছে এই লাইনডাল ক'ত যাব এই লাইনডাল তোমাৰ ক'ত আছে এনেকে যাব দেখিছানে এনেকে যাব ঠিক আছে এই লাইনডাল যদি এনেকে গৈছে এই লাইনডাল যদি এনেকে আছে ন দাপুনৰ ইফালে লাইনডাল সদায় বেকাকে যাব তোমাৰ এক মিনিট মই এটো ভুল কৰিলো সৰি লাইনডাল সদায় বেকাকে যাব হা এনেকে নহয় লাইনডাল সদায় বেকাকে যাব তোমাৰ লাইনডাল সদায় বেকাকে এটা বক্সটো যদি মই ইয়াত আঁকি দিছো চোৱা বক্সটো এইখিনি জায়গা তোমাৰ বক্স এটা আঁকিছো মই এনেকে কৰি পেলাই এই লাইনডাল যদি এনেকে থাকে দাপুনৰ এনেকে এডাল দাপুনৰ ইফালেও আজডাল এনেকে যাব তোমাৰ জাননে আজডাল এনেকে যাব তোমাৰ যদি তোমাৰ লাইনডাল এনেকে বক্সটো এটো আছে লাইনডাল যদি এনেকে গৈছে আইনাৰ ইফালে দাপুনৰ ইফালেও এই আজডাল এনেকে যাব তোমাৰ ঠিক আছে আজডাল এনেকে যাব তোমাৰ তো এটো বস্তু ভালকে চাই লোৱা এটা এই কোৱেশ্চনটো চোৱা এটা এই কোৱেশ্চনটো কি আছে এই কোৱেশ্চনটো কি আছে ভালকে চোৱা মই এখিনি মোহাৰি দিছো এডাল দেখিলে এনেকে আছে এডালো ইয়াত এনেকে আহিব তোমাৰ ঠিক আছে এটা বক্সটো মই ইয়াত এনেকে বহাই দিছো এটো বক্সটো বহিলে এই গোলটো যে আছে যে গোলটো এই গোলটো এইখিনি জায়গাত হ'ব তোমাৰ ঠিক আছে গোলটো এইখিনি জায়গাত হ'ব তোমাৰ আৰু এইটো যে তোমাৰ ত্ৰিভুজটো যে আছে ঠিক আছে এই ত্ৰিভুজটো কেনেকে হ'ব তোমাৰ প্ৰায় এনেকে ওলাব এনেকে কৰি এনেকে ত্ৰিভুজটো এনেকে মাজত কলাখিনি এনেকে হ'ব তোমাৰ কলাখিনি এনেকে হ'ব আৰু বক্সটো এনেকে আছিল নহয় এটো এনেকে কিবা এটা যাব আছে ইয়াত এনেকে যাব আৰু এইখিনি কলা এইখিনি এনেকুৱা টাইপত হ'ব আনসাৰটো কি হ'ব আনসাৰটো আমাৰ C নিচিনা হ'ব দেখিছানে আনসাৰটো চোৱা মই ইয়াত আঁকি দিছো আঁকি দিলে ভালকে বুজা যায় কাৰণে মই ইয়াত আঁকি দিছো হা আঁকি দিলে সহজ হৈ যায় কাৰণে মই ইয়াত আঁকি দিছো আনসাৰটো কি হ'ব আনসাৰটো C হ'ব ঠিক আছে
आंसर तो की हो जाएगा आंसर हम लोग का सी हो जाएगा दे इधर ये क्वेश्चन चुआ भाल के नेक्स्ट क्वेश्चन चुआ एकदम मन दी बस्तुবিলাক चुआ ये एक्स वाई लाइन ठीक है ये एक्स वाई लाइन दापोनार बस्तु एक्स वाई लाइन ये तुम्हार ठीक है एकदम खेली मेली के छवि दिसे तुम्हार देखिले मूरটো घुराई जाएगा आमार किनु दिलेओ एडाल एकु बुझी पा ना एकु धरिब पारा ना देखुन तुम्हार देखिले माथाটো गरम हो जाबगे की बस्तु एदो এতিয়া তুমি কি কৰিবা আৰামছে ঠাণ্ডা মগজুৰে চাব লাগিব এটা বক্সটো ইয়াত এনেকৈ আহিলে এইডাল যে ইয়াত এনেকৈ আছে যে এই বস্তু লিখছেন ইয়াত এনেকৈ আছে ইয়াত কি হৈ যাব তোমাৰ উল্টা হৈ যাব ইয়াত এনেকৈ কৰি পেলাই এনেকৈ হ'ব এনেকৈ কৰি পেলাই এনেকুৱা টাইপত হ'ব তোমাৰ ইয়াত দেখিলা তাৰপিছত এই তলত যে এনেকুৱা টাইপত এটা আছে এইটো আধা কাটা বলটো এনেকুৱা হ'ল আৰু ওপৰত কি হৈ যাব আৰু এইফালে আধা কাটা বলটো এইফালে আহিব আৰু এই ত্ৰিভুজৰ নিচিনা যে এইটো আকাৰটো আছে ট্ৰায়াঙ্গলটো এইটো এনেকৈ আহিব তোমাৰ আৰু ইয়াত এই গোলটো এনেকৈ কৰি এনেকৈ আহি যাব আৰু এইটো কলা কলাখিনি এইখিনি জেগাত আহি যাব তাৰ মানে আনসাৰটো আমি কি পালো আনসাৰটো আমি কি পালো পটককে এ হ'ব নিচিনা লাগে এ নহয় কিন্তু দে আনসাৰ পটককে এ হ'ব নিচিনা লাগে এ নহয় আমাৰ আনসাৰ বি হৈ যাব একদম পারফেক্ট ধুনিয়া একদম আনসার আমাৰ কি হৈ যাব आंसर हमारा बी हो जाए चुआ भाल के ठीक है आंसर हम लोग का क्या हो जाएगा हम लोग का आंसर बी हो जाएगा दे और मेंटल एबिलिटी मानसिक दक्षता किन्तु तुम्हारोकर किमान नम्बर है मानसिक दक्षता मेंटल एबिलिटी किन्तु 50 मार्क्स आए दे 50 ভিতৰত 50 पूरा दखल কৰিব লাগিব एकदम दबदबा কৰিব লাগিব যে 50 ভিতৰত 50 পাইছো আমি 50 ভিতৰত 50 কিন্তু পাবই লাগিব দে তোমালোকে বুজিলা 50 ভিতৰত 50 তোমালোকে কিন্তু पूरा পাবই লাগিব এটা বহুত এটা বস্তু মই ইয়াত কৰিছো যে বহুত স্টুডেন্টে মানে ম্যাথছত বেছিকে গুৰুত্বটো দিওঁতে মেন্টাল এবিলিটি 50 মার্কস এৰি যায়গে অসমীয়া বা ইংলিশৰ 25 মার্কস 25 মার্কস এৰি যায়গে তো প্লিজ সেই বস্তুটো যাতে তোমালোকে নকৰা 50 ভিতৰত 50 তোমালোকে কৰিবই লাগিব ঠিক আছে পাবই লাগিব কৰিব না পাবই লাগিব এটা এই কোৱেশ্চনটো চোৱা তোমালোকৰ একদম ইজি মই ইয়াত বাকসটো আঁকি দিছো মাজেদি লাইনডাল এনেকৈ যোৱা মানে এডাল লাইন এনেকৈ যাব তোমাৰ ইয়াত ঠিক আছে ওপৰত এনেকৈ গ'ল ऊपर এনেকৈ গ'ল তোমাৰ এটো বাকস এইখিনি গোলটো আহিব আৰু এই আজডাল যে আছে এই আজডাল তোমাৰ ইয়াত এনেকৈ কাৰ্চিনডাল হ'ব গ'ল ধুনীয়াকৈ আনসাৰ একদম ধুনীয়াকৈ আনসাৰটো ওলাই গ'ল আমাৰ আনসাৰ কি পাই যাম আমি আনসাৰ বি পাই যাম একদম ফাটাফাটি আমি আনসাৰ কি পাই যাম আমি আনসাৰ বি পাই যাম হা ওকে একদম ফাটাফাটি টেনশন নট চিন্তা নকৰিবা ধুনীয়াকৈ তোমালোকৰ আনসাৰ ওলাই যাব আনসাৰ আমি কি পাই যাম বি পাই যামগে ওকে হেটো বস্তু তোমাৰ ওকে এইটো লাষ্ট কোৱেশ্চন তোমালোকৰ এই কোৱেশ্চনটোৰ পিছত আজি আমি ক্লাছটো এন্ড কৰিম ভালকে চোৱা লাষ্ট কোৱেশ্চন বুলি তোমালোকৰ আৰু ক্লাছটো শেষ হোৱাৰ পিছত মই এটা ইম্পৰ্টেন্ট কথা কম ভালকে শুনিবা এটা তোমালোকৰ এইটো বস্তু দেখিলা ইয়াত তোমালোকৰ কি হ'ল এনেকৈ তোমালোকৰ আজডাল থাকিলে এই লাইনডাল মাজেদি গ'ল দেখিলা নে এনেকৈ বক্সটো মই ইয়াত বহাই দিলো এই লাইনডাল এনেকৈ মাজেদি গ'ল আৰু এডাল এনেকৈ যাব এনেকৈ কৰি এনেকৈ আহিব তোমাৰ और एडाल ऊपर এনেকৈ যাব তোমাৰ ঠিক আছে একদম ধুনীয়াকৈ আনসাৰ ওলাই গ'ল চোৱা আনসাৰটো কি হ'ব কাৰ নিচিনা মিলিছে আনসাৰ আমাৰ এ নিচিনা মিলিছে আনসাৰ আমাৰ কাৰ নিচিনা মিলিছে আনসাৰ আমাৰ এ নিচিনা মিলিছে তোমাৰ হা ওকে টেনশন নট একদম ধুনীয়াকৈ আমি আনসাৰ পাই গ'লো ঠিক আছে এতিয়া তোমালোকৰ ইম্পৰ্টেন্ট কথা এটা মই ক'ব গৈছো আনসাৰটো আকৌ এবাৰ মই দেখা দিছো আনসাৰ আমাৰ কি হৈ যাব আনসাৰ এ পাই যাব আমি এতিয়া চোৱা আনসাৰ এ পাই গ'লো ওকে এটা ইম্পৰ্টেন্ট কথা তোমালোকৰ এটা মই কওঁ যে তোমালোকৰ এতিয়া পৰীক্ষালৈ 4 মাহ আছে মাজত ঠিক আছে এটো তোমালোকৰ মেন্টাল এবিলিটি মই ভাগ দেখালো পৰীক্ষালৈ 4 মাহ আছে এতিয়ালৈ যদি কোনবাই পঢ়া নাই কোনবাই যদি পঢ়িমকে ভাবি আছা সময় একেবাৰে নাই একদম সময় হাতত নাই পঢ়িব ষ্টাৰ্ট কৰি দিয়া কাৰণ এইকেইটা দিন তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব তোমালোকৰ মানসিক দক্ষতা তোমালোকৰ বা অসমীয়া এটা অসমীয়া তোমালোকৰ বা অসমীয়া বা ইংলিশ 25 মার্কস আহিব অসমীয়া বা ইংলিশত তোমালোকৰ ম্যাথছত 25 মার্কস আহিব আৰু মানসিক দক্ষতা বা মেন্টাল এবিলিটি তোমালোকৰ 50 মার্কস আহিব 50 নম্বৰ তোমালোকৰ আহিব এইখিনি মিলা 100 নম্বৰ হ'ব আমাৰ টাৰ্গেট কিমান হ'ব লাগিব 100ৰ ভিতৰত 100 পোৱাটো আমাৰ লক্ষ্য হ'ব লাগিব আমাৰ লক্ষ্য কিমান হ'ব লাগিব 100 আউট অফ 100 পোৱাটোৱে আমাৰ টাৰ্গেট হ'ব লাগিব আমাৰ লক্ষ্য হ'ব লাগিব আমাৰ চিন্তা হ'ব লাগিব যে মই 100 ভিতৰত 100 পাম 100 আউট অফ 100 পালেহে তুমি সিটটো পাম বুলি এটা চিন্তা কৰা এতিয়া মই 100 কিয় কৈছো যে স্যাৰ আপুনি ইমান কিয় কৈছে 100 100 বুলি 100 যদি চিন্তা নকৰো আমি তেতিয়াহলে 90 ওপৰত নাপাম
আৰু 90 ওপৰত নাপালে তুমি সিটটো নাপাবা বুজিলানে 90 ওপৰত নাপালে তুমি সিটটো নাপাবা 90 ওপৰত তুমি পাবই লাগিব সেইভাবে তুমি এটাই চিন্তা কৰা যে 100 আউট অফ 100 100 ভিতৰত 100 পাবই লাগিব মই 100 আউট অফ 100 100 ভিতৰত 100 পালেহে মই সিটটো পাম এটা 100 চিন্তা কৰিলে তুমি 90 ওপৰত পাবা তুমি যদি 80 পাম বুলি চিন্তা কৰিছা তুমি কেতিয়াও 80 ওপৰত নোপোৱা কেতিয়াও তুমি যদি 90 পাম বুলি চিন্তা কৰিছা তুমি কেতিয়াও 90 ওপৰত নোপোৱা কিন্তু তুমি চিন্তা কৰিছা মই 70 ওপৰত পাম কেতিয়াও তুমি 70 ওপৰত নোপোৱা 100% তুমি যদি 100 চিন্তা কৰিছা তেতিয়া কিন্তু তুমি 90 ওপৰত তুমি পাই যাবাগে ঠিক আছে সেই বস্তুটোৱে আমি দেখিছো আমাৰ ষ্টুডেন্টৰ মাজত সেই চিন্তাধাৰাটোৱে আমি দেখিছো আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত এই বছৰ 2025 চনত 2025 ৰ যেটো এন্ট্ৰেন্সৰ ৰিজাল্ট দিলে মাৰ্চ মাহত তাত আমাৰ প্ৰায় 188 189 জন মান ষ্টুডেন্টে সিট পাব সক্ষম হল প্ৰায় 190 জন মান আমাৰ ষ্টুডেন্টে সিট পাব সক্ষম হল তো ফাৰ্স্ট লিষ্টত 162 মান আছিল আৰু সেকেন্ড লিষ্টত আৰু কেজন মান ষ্টুডেন্ট ওলাই গৈছে যোৱা দুদিনৰ আগতো ষ্টুডেন্টে আমাক মোক ফোন কৰি জনাইছে যে স্যাৰ মই সিটটো পালো তো তেনেকে আমাৰ 190 জন মান ষ্টুডেন্টে আৰু দুজন মান আহিব পাৰে পিছলৈ কাৰণ সেকেন্ড লিষ্টৰ মাটি থাকে সিট মানে ওলাই থাকিলে পিছলৈ মাটি থাকে সেকেন্ড লিষ্টত তো এই 190 180 180 190 জন ষ্টুডেন্টক আমি দেখিছো যে 100 চিন্তা কৰিছে কাৰণেহে ষ্টুডেন্টে সিটটো পাব সক্ষম হৈছে এই মেন্টেল এবিলিটি এই অসমীয়া এই ইংলিশ তুমি যদি ইংলিশ মিডিয়ামৰ হয় ইংলিশ অসমীয়া মিডিয়ামৰ যদি হয় অসমীয়া ইংলিশ বাকি মেন্টেল এবিলিটিটো দুটাতে থাকিব তোমালোকৰ বহুত ইম্পৰ্টেন্ট ইয়াত তোমালোকৰ 75 মাৰ্কস আহি আছে মেন্টেল এবিলিটি আৰু অসমীয়া মেথছ সিউতে এই 75 মাৰ্কস টু ষ্টুডেন্টে এই থৈ গুছি গৈছে আৰু আমি আশা কৰিছিলো যে আৰু 50 60 জন মান ষ্টুডেন্টৰ সিট পাব কাৰণ এটা বস্তু আমি দেখিছো যে সিট নোপোৱাৰ কাৰণটো হ'ল যে হে ষ্টুডেন্ট কিজনে অসমীয়াত ইমান গুৰুত্ব দিয়া নাছিলে বা ইংলিশত ইমান গুৰুত্ব দিয়া নাছিলে সেইভাবে হে ষ্টুডেন্ট কিজনে কিন্তু সিটটো হেৰাব লগিয়া হ'লগে তো তোমালোকৰ যাতে নহয় মই এতিয়া কৈ দিছো যোৱা বছৰ যেটো আমাৰ 50 60 জন মান ষ্টুডেন্টে আমি আশা কৰি আছিল 240 250 জন মান ষ্টুডেন্টে সিট পাব বুলি খালি এই অসমীয়া বা ইংলিশৰ বাবে সিটটো নাপালে কাৰণ অসমীয়া হৈ যাব পাৰিম স্যাৰ ইংলিশ পাৰিম স্যাৰ হৈ যাব সেই বস্তুটো যাতে তোমালোকে এতিয়া নকৰা ভালকে পঢ়া ভালকে লাগা কাম বস্তুখিনি আগন্তুক দিনলৈ আৰু ভিডিও আহিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া 13 তাৰিখলৈকে ফৰ্ম ফিলআপৰ লাষ্ট ডেট দি দিছে তোমালোকৰ 13 তাৰিখে তোমালোকৰ ফৰ্ম ফিলআপ শেষ হ'ব আৰু ফৰ্ম ফিলআপটো কোনবা যদি ঘৰৰ ওচৰত তোমালোকৰ লগৰ বন্ধু কোনবা যদি আছে প্লিজ অলপ জনাই দিবা ফৰ্ম ফিলআপটো কৰে প্ৰস্তুতি যাতে কৰে তোমালোকৰ ঠিক আছে ভালকে পঢ়া চিন্তা নকৰিবা টেনচন নলবা পৰীক্ষা ভাল হ'ব একদম ফালি দিব পাৰিবা তোমালোকে ঠিক আছে ষ্টুডেন্টস থ্যাংক ইউ